নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় অসম চৰকাৰৰ দ্বিতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে। তাৰ বাবে খুবেই জেনেৰেল নলেজ বা MCQ প্ৰশ্ন লৈ আহিছোঁ, যিকেইটা MCQ অতি প্ৰয়োজনীয় MCQ। এইখিনি এটা কথা জনাই থৈ বৰ সহজ MCQ লৈ আহিছোঁ, যিকেইটা MCQ আপোনালোকৰ সন্মুখত আহিব পাৰে পৰীক্ষাত। গতিকে এইখিনি MCQ উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব, কাৰণ উজু প্ৰশ্ন পালোঁ বুলি ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ মনত ৰাখিব উজু প্ৰশ্ন আহিলে আপোনালোকৰ পৰীক্ষাত কাট অফ বাঢ়ি যাব। গতিকে কাট অফ যদি আপোনালোকে বাঢ়িবলৈ হয়, আপোনালোকে যদি কাৰেক্ট কুৱেশ্যন কৰিবই লাগিব, কুৱেশ্যন কেতিয়া এৰি থৈ আহিব নোৱাৰিব। গতিকে সেয়া বেছো এনেকুৱা প্ৰশ্ন আহিলে অতি কম সময়তে সলিউশ্যন কৰিব লাগিব, সেইটো উত্তৰ কৰিব লাগিব, তেতিয়াহে আপুনি চাকৰি লাভ কৰিব। গতিকে আহিছোঁ গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব, অন্ততঃ ভিডিঅ'টো বন্ধুসকলক শ্বেয়াৰ কৰিব আৰু চেনেলটিক ছাবস্ক্ৰাইব কৰিব। ইতিমধ্যে গম পাইছে তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ আমাৰ বিশেষকৈ নিযুক্তি হ'বলৈ গৈ আছে। গতিকে তাৰ বাবে আপুনি প্ৰিপেৰেশ্যন কৰক আৰু লগতে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকৰ ভালৰ বাবে চিন্তাৰ বাবে আমাৰ চেনেলটো তৈয়াৰ কৰা হৈছে। গতিকে আপোনালোকৰ ছাপোৰ্ট পালে আমি আগুৱাই যাবলৈ চেষ্টা কৰিম পুনৰবাৰ। এতিয়া চাওঁ আহক বিতং তথ্যৰ মাজলৈ। প্ৰথম প্ৰশ্নটো আহিছোঁ, অ মোৰ আপোনাৰ দেশ গীতটোৰ ৰচক কোন? ইয়াৰ উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। ঠিক সেইদৰে আহিছোঁ গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ, সৰ্বভাৰতীয় সেৱা পৰ্যায়ৰ নিয়োগ কাৰ দ্বাৰা কৰা হয়? ইয়াৰ উত্তৰ ৰাষ্ট্ৰপতি। মনত ৰাখিব। অসমত কি নদীৰ দেশ বুলি কোৱা হয়? অসমক ৰঙা নদীৰ দেশ বুলি কোৱা হয়। জয়মতী চিনেমাখন কোনে বনাইছিল? ইয়াৰ উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মহাত্মা গান্ধী কিমান চনত অসমলৈ আহিছিল? ইয়াৰ উত্তৰ 1921 চনত। গতিকে 1921 চনত কি আন্দোলন হৈছিল সেইটো মনত ৰাখিব। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। ভাৰত আৰু চীনৰ সীমাক কোৱা হয় ডেছ কি বুলি কোৱা হয়? ইয়াক কৈছে মেকমোহন লাইন। মনত ৰাখিব, ভাৰত আৰু চীনৰ মাজত যিডাল সীমা আছে, এই সীমাৰেখাক কি বুলি কোৱা হয়? নামটো মেকমোহন লাইন। বুজি পাইছে? বোলে আহিলে পৰীক্ষাত প্ৰশ্ন, মেকমোহন লাইন ক'ত স্থাপন কৰা হৈছে বা মেকমোহন লাইন ক'ত আছে? আপুনি ক'ব লাগিব ভাৰত আৰু চীনৰ সীমাত আছে, আপুনি চিলেকশ্যন কৰিব লাগিব। ঠিক সেইদৰে ব্ৰহ্মপুত্ৰ উপত্যকাত কেতিয়াৰ পৰা ৰেল সেৱা আৰম্ভ হয়? ইয়াৰ উত্তৰ 1884। আকৌ কৈছোঁ 1884ত ব্ৰহ্মপুত্ৰ উপত্যকাত ৰেল সেৱা আৰম্ভ কৰা হয়। কোনজন ৰজাই শিৱসাগৰ কাৰেংঘৰ নিৰ্মাণ কৰাইছিল? ইয়াৰ উত্তৰ ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহৰ দিনত শিৱসাগৰৰ কাৰেংঘৰ নিৰ্মাণ কৰাইছিল। চিকপো আন্দোলন কাৰ নেতৃত্বত পৰিচালিত হৈছিল? চিকপো আন্দোলন সুন্দৰলাল বহুগুণাৰ নেতৃত্বত। মনত ৰাখিব, সুন্দৰলাল বহুগুণা এজন মানুহৰ নাম, এই মানুহজনৰ নামতেই চিকপো আন্দোলন নেতৃত্ব পৰিচালিত হৈছিল। মনত ৰাখিব, সুন্দৰলাল বহুগুণা চিকপো আন্দোলনৰ নেতৃত্বত পৰিচালিত হৈছিল। ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া নিয়া হৈছিল? ইয়াৰ উত্তৰ 1911 চনত। মনত ৰাখিব। ঠিক সেইদৰে যোগ দিৱস কেতিয়া পালন কৰা হয়? যোগ দিৱস বিশেষকৈ 21 জুন পালন কৰা হয়। 21 জুনত কি পালন কৰা হয়? যোগ দিৱস পালন কৰা হয়। 2011 চনৰ লোকপিয়ল কিমানতম লোকপিয়ল আছিল? 2011 চনৰ লোকপিয়ল বিশেষকৈ 15তম লোকপিয়ল আছিল। 15তম লোকপিয়ল 2011 চনৰ যিটো লোকপিয়ল হৈছিল। ঠিক সেইদৰে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ চাহ নিলাম CTC ক'ত অৱস্থিত? ইয়াৰ উত্তৰ অসম। মনত ৰাখিব, অসমত কি আছে? CTC অৱস্থিত, চাহ নিলাম বিশেষকৈ। ভিটামিন বিৰ অভাৱত কোনবিধ ৰোগ হয়? ভিটামিন বিৰ অভাৱত কোনবিধ ৰোগ হয়? ইয়াৰ উত্তৰ হৈছে বেৰি। অসমৰ প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? অসমৰ প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ হৈছে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ। আহোমৰ শেষৰ ৰজাজন কোন আছিল? আহোমৰ শেষৰ ৰজাজন পুৰন্দৰ সিংহ। আগৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহিছে, আপোনালোকে প্ৰথমজনৰ নাম মনত ৰাখিব, এতিয়া শেষৰজন নাম পালেই, গতিকে পুৰন্দৰ সিংহ। হিউৱেনচাং যেতিয়া অসমলৈ আহিছিল, অসমৰ ৰজা কোন আছিল? হিউৱেনচাং যেতিয়া অসমলৈ আহিছিল, অসমৰ ৰজা কোন আছিল? কুমাৰ ভাস্কৰ বৰ্মন। মনত ৰাখিব, কুমাৰ ভাস্কৰ বৰ্মন কোন আছিল? হিউৱেনচাং যেতিয়া অসমলৈ আহিছিল তেতিয়া ৰজা আছিল। ৰামায়ণ কোনে লিখিছিল? সেইটো আগতে কৈ আহিছোঁ, বাল্মীকি, এইটো নিশ্চয় গম পায়। গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? গৌতম বুদ্ধৰ জন্ম হৈছিল লুম্বিনীত। কোনজন ৰজাই শিৱসাগৰৰ কাৰেংঘৰ নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ ৰাজেশ্বৰ সিংহ। এইটো মনত ৰাখিব। এইকেইটা আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাবলৈ চেষ্টা কৰিলোঁ, যি পৰীক্ষাত আহিবলৈ গৈ আছে আপোনালোকৰ বিশেষকৈ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ' বন্ধুসকললৈ শ্বেয়াৰ কৰিব। আৰু জনাবলৈ বাকী আছে গুৰুত্বপূৰ্ণ ভিডিঅ'। প্ৰথম আহোম ৰাজ্যৰ ৰাজধানী মনত ৰাখিব, প্ৰথম আহোম ৰাজ্যৰ ৰাজধানী আছিল চৰাইদেউ। অসমৰ কোনখন জিলাত চাহ বাগিচা নাই? ইয়াৰ উত্তৰ উত্তৰ কাছাৰ। মনত ৰাখিব। হাইলাকান্দি জিলা তলৰ কোনটোৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰ বিজুলী বাঁহ, সেইটো মনত ৰাখিব। বান ক'ৰ ৰজা আছিল? বান শোণিতপুৰৰ ৰজা। প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন? ইয়াৰ উত্তৰ
আইদেউ সন্দিকৈ ক'ত অভিনয় কৰিছিল জয়মতীখনত এইটো মনত ৰাখিব অসমৰ কোনখন ঠাইত মৰাপাটৰ কল আছে ইয়াৰ উত্তৰ শিলঘাটত চুকাফা দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰ 2 ডিচেম্বৰত ভাৰতৰ 33তম ৰাষ্ট্ৰীয় খেলখন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ উত্তৰ অসমত এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল ইয়াৰ উত্তৰ 1901 চনত মনত ৰাখিব শৰাইঘাট ৰণ কিমান চনত হৈছিল অৰ্থাৎ শৰাইঘাটৰ যি যুদ্ধ হৈছিল শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল 1671 চনত 1671 চনত স্বাধীনতাৰ পাছত প্ৰথম অসমৰ মুখ্যমন্ত্ৰী কোন ইয়াৰ উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ চাৰমিনাৰ ক'ত অৱস্থিত চাৰমিনাৰ হায়দৰাবাদত অৱস্থিত আত্মসহায়ক গোট গঠনৰ জৰিয়তে সবলীকৰণ তলৰ কোনখন আঁচনিৰ লগত জড়িত ইয়াৰ উত্তৰ SGSY মানস ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ইয়াৰ উত্তৰ বৰপেটা জিলাত প্ৰথম অসমীয়া চিনেমা কোনখন ইয়াৰ উত্তৰ জয়মতী ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ উত্তৰ স্বামী বিবেকানন্দ কাৰ্বন মনক্সাইড মানুহৰ কোন অংশত ক্ষতি কৰে ইয়াৰ উত্তৰ তেজ কাৰ্বন মনক্সাইডে মানুহৰ কোন অংশত ক্ষতি কৰে তেজত ক্ষতি কৰে 1947 চনত অসমৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ কোন আছিল ইয়াৰ উত্তৰ ছাৰ আকবৰ হায়দৰী এইটো আছিল গুৰুত্বপূৰ্ণ হৰ ইনফৰমেশ্যনটো পাছত অকণমান লবগীয়া আছে নিশ্চয় ইনফৰমেশ্যনটো বন্ধুসকলে শ্বেয়াৰ কৰিব বাৰম্বাৰ ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ চাকৰি ক্ষেত্ৰত সকলোখিনি আপডেট জনাবলৈ চেষ্টা কৰিম যিখিনি প্ৰশ্নৰ প্ৰয়োজন হয় এইখিনি প্ৰশ্ন দিবলৈ চেষ্টা কৰিছোঁ গতিকে ইতিমধ্যে আমি বহুখিনি পাৰ্ট আগুৱাই গৈছোঁ গতিকে অনুৰোধ কৰিছোঁ এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আজি বিশেষকৈ জেনেৰেল নলেজ এইকেইটা লৈ আহিলে এইকেইটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন যদি আপুনি ভিডিঅ'টোৰ পৰা অকণমান উপকৃত হৈছে নিশ্চয় ভিডিঅ'ৰ তলত কমেণ্ট কৰিব কমেণ্ট কৰি আমাৰ দ্বিতীয়টো ভিডিঅ' বনাবলৈ মন যায় আৰু কিবা যদি ক'বলগীয়া কথা আছে তলত কমেণ্ট নকৰাকৈ নাথাকিব ধন্যবাদ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো যদি চাই আছে আমাৰ চেনেলটি প্ৰথমবাৰ ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ